প্ৰথম যেতিয়া চিলা শব্দটো শুনিছিলোঁ মই ভাবিছিলোঁ চিলা আমাৰ অসমীয়াততো চিলা মানেতো সেই আকাশত যে উৰি থাকে চিলা সেইখনে তাৰপিছতহে মই গম পালোঁ আচ্ছা চিলা বুলি এনেকৈ কিবা এটা পিঠা বনায় সেইটোক কোৱা হয় মই দিল্লী যোৱাৰ পাছতহে গম পালোঁ যে চিলা বুলিও কিবা এটা বস্তু আছে আজি তাকে মই অ'টছৰ চিলা বনাব লৈছোঁ অ'টছখিনি মই মিক্সিত গুড়ি কৰি লোৱা নাই নৰ্মেল অ'টছে হয় প্লেইন অ'টছটো সেইটো মই পানীত দি লৈছোঁ আৰু তাতে মই মিহিকৈ পিঁয়াজ আৰু জলকীয়া কাটি দিছোঁ ইয়াত বিভিন্ন ধৰণৰ মছলা বেলেগ বেলেগে ইউজ কৰিব পাৰে মই তেনেকুৱা মছলা একো ব্যৱহাৰ নকৰোঁ মাত্ৰ ইয়াত মই অলপ নিমখ আৰু অকণমান জিৰা গুড়ি দি দিম নহ'লে একদম খাবলৈ মানে উকা উকা লাগিব সেইকাৰণেহে দিছোঁ নহ'লে জিৰা গুড়িটো আপোনালোকে নিদিলেও চলি যায় পিছে আৰু ছিজনত যদি ধনিয়া পাত থাকে সেয়া দি দিব পাৰে আৰু 10 মিনিটমান এনেদৰে ঢাকি থৈ দিছোঁ তেতিয়া অ'টছটো কোমলি যাব অলপ দেৰি ফেটি দিলে আৰু তেতিয়া কোমল হৈ যাব আৰু টেৱা এখনত অলপ তেল মই গৰম কৰি লৈছোঁ এয়া ৰিফাইন তেল দিছোঁ অলপ আপোনালোকে যদি নন ষ্টিক পেন থাকে সেয়া ব্যৱহাৰ কৰিব তেতিয়াতো আৰু ভাল আৰু হেল্ডি হয় তেলৰ কোনো প্ৰয়োজনেই নহয় আচলতে চিলাটো আমাৰ যিটো আমি পিঠাগুড়িৰে বনাওঁ যে তেল পিঠা বুলি কয় আমাৰ নলবাৰীৰ ফালে আমি খলা চাপৰি পিঠা বুলি কওঁ তেনেকুৱা নিচিনা বস্তুৱে হয় আচলতে এইটো আৰু বিভিন্ন ধৰণৰ বস্তুৰ পৰা বনাব পাৰে চাউলৰ গুড়ি হওক পোহা মানে চিৰা দি বনাব পাৰে চুজি দি বনায় বহুতে বিভিন্ন ধৰণৰ বস্তুৰ পৰা বনাব পাৰে আৰু এইটো বনাবলৈ সহজো হয় আৰু লগতে হেল্ডিও হয় আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত কিছুমান ভেজিটেবল কাটি দিব পাৰে মিহি মিহিকৈ আৰু কিবা এটা বস্তু ৰান্ধি থকাৰ সময়ত গেছটো এনেদৰে চাফা কৰি থকাটো মোৰ এটা হৈছে হেবিট আৰু এই অভ্যাসটোৰ কাৰণে মোৰ হাতখন কেইবাদিনো পুৰিছেও এইটো কিন্তু ভাল অভ্যাস নহয় বাৰু আৰু এয়া মোৰ চিলা লাহে লাহে হ'বলৈ ধৰিছে আৰু এটা ছাইড যদি ভালদৰে ভজা হয় নহয় লুটিয়াবলৈ একদমেই সহজ ভাঙি নাযায় ধুনীয়াকৈ মানে আপোনালোকে অতি সহজতে লুটিয়াই দিব পাৰিব এয়া মোৰ চিলা ৰেডি হৈ গ'ল আৰু মই সদায় ব্ৰেকফাষ্ট বনাই ৰাতিপুৱা অকলে খাবলগীয়া হয় কাৰণ মোৰ মানুহজন শুই নুঠে ইয়াৰ ৰঙা চাহৰ লগত মই চচ লৈ লৈছোঁ আৰু খাবলৈ লৈছোঁ আপোনালোকে ট্ৰাই কৰিব খাবলৈ বহুত বেছি ভাল হয়